নমস্কাৰ, কল্পনা কালেকশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত মই প্ৰথমতে দেখুৱাব লৈছোঁ আপোনালোকক কটনৰ এটা যোৰা। বৰ্তমান যিমান গৰম পৰিছে সকলোৱে কটনৰ কাপোৰ এযোৰে পিন্ধিব বিচাৰে। চাওকচোন, এইযোৰ ৰেডি টু ৱেৰ কৰি থোৱা আছে যোৰাটো। মেখেলাখন চিলাই দিয়া হ'ব আৰু আপোনালোকে চাদৰখন দহি কৰি থোৱা আছে। এই যোৰাটো আপোনালোকে ৰেডি টু ৱেৰ যোৰাটো পাব মাত্ৰ 350 টকা, 350। এইযোৰ যথেষ্ট ধুনীয়া কাপোৰযোৰ, আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব। চাওকচোন, গোটেই গাতে ঘনকৈ প্ৰিণ্ট কৰা আছে, আপোনালোকে ল'ব পাৰে কাপোৰযোৰ। এইবোৰ গৰমত পিন্ধিবলৈ এতিয়া একদম বেষ্ট হয় আৰু যি গৰম পৰিছে আপোনালোকে এই কাপোৰসমূহ ধুই পিন্ধিলেও একো বেয়া নহয়। আজি লাভ কৰিব মাত্ৰ 350 টকাত। ৰেডি টু ৱেৰ কাপোৰ এযোৰ আপোনালোকে 350 টকাত নাপায়, আমি নিজে ৰেডি কৰি দিওঁ কাপোৰসমূহ, আপোনালোকে ল'ব পাৰিব। কাপোৰসমূহ যথেষ্ট আহল বহল, শকত মানুহকো ধুনীয়াকৈ হ'ব। আপোনালোকে মাত্ৰ 350 টকা দি এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এই কালেকশ্যনসমূহ আপোনালোকে চাব পাৰে। এইবাৰ দেখুৱাইছোঁ এইযোৰ, চাওকচোন, বগাত খুব ধুনীয়া যোৰাটো। মেখেলাখন চিলাই থোৱাই আছে, চাদৰখনো দহি কৰা আছে। এইযোৰ আপোনালোকে লাভ কৰিব মাত্ৰ 350 টকাত। গোটেই গাতে ধুনীয়াকৈ প্ৰিণ্ট কৰা আছে, চাওকচোন, খুব ধুনীয়া কাপোৰযোৰ। পিংকত ভাল লাগিছে কাপোৰযোৰ। আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰসমূহ আহিলে আপোনালোকক দেখুৱাইও ভাল লাগে। যিসকলে লয় তেওঁলোকে জানে আমি কল্পনা কালেকশ্যনত একেবাৰে কম মূল্যত ধুনীয়া ধুনীয়া কাপোৰসমূহ দিবলৈ চেষ্টা কৰোঁ। এয়া চাওক, এইযোৰ মাত্ৰ 350 টকা। আৰু আমাৰ ইয়াত কেছ অন ডেলিভাৰী উপলব্ধ নহয়, আপোনালোকে অনলাইন পে' কৰিব লাগিব, তাৰপিছত কাপোৰসমূহ লাভ কৰিব। এই কাপোৰযোৰ আপোনালোকে পাব আজি মাত্ৰ 200 টকাত। চাওকচোন, এইখন ইয়াৰে মেখেলাখন, এইযোৰ চিলোৱা নাই, এইযোৰ ৰেডি টু ৱেৰ নহয়। এইখন মেখেলাখন আৰু ইয়াৰে এইখন চাদৰখন। ইয়াৰ লগত কিন্তু ব্লাউজৰ পিচ নাহে। এই মেখেলা চাদৰসমূহত অকল মেখেলা আৰু চাদৰে আহে, ব্লাউজৰ পিচটো নাহে। আৰু ইমান কম মূল্যত ব্লাউজৰ পিচ এটা লৈ চিলালেও আপোনালোকৰ লাভ নহয়। ইয়াৰে এইটো এটা কালাৰ চাওক। যিসকলে এই কাপোৰসমূহ ল'ব তেওঁলোকে যদি পষ্ট অফিচৰ জৰিয়তে লয়, এযোৰ কাপোৰ ল'লে মাত্ৰ 40 টকা এটা দি আপোনালোকে ল'ব পাৰিব। কিন্তু DTDCত ল'লে ইয়াৰ প্ৰাইচটো বেলেগ হ'ব, শ্বিপিং চাৰ্জটো বেলেগ হ'ব। এইটো এটা কালাৰ চাওক, খুব ধুনীয়া ধুনীয়া কালাৰ, মাত্ৰ 200 টকাত আজি আপোনালোকে লাভ কৰিছে। এইবাৰ দেখুৱাইছোঁ মই, এতিয়া খুব ট্ৰেণ্ডত আছে এই যোৰাবোৰ। কেঁচা পাট কটনৰ, মেচিন মেড হয়, খুব চলিছে এই কাপোৰসমূহ, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আগতেও আনিছিলোঁ, তেতিয়াও যিকেইযোৰ দেখুৱাইছিলোঁ গোটেইকেইযোৰ চেল হৈছিলে। এয়া চাওক, এইযোৰ এতিয়া যি গৰম পৰিছে সকলোৱে এইযোৰ লাইট কালাৰৰ কাপোৰে পিন্ধিব বিচাৰে। এইযোৰ চাওক, একেবাৰে বোৱা নিচিনা ইয়াৰ লুকটো আহে। কেঁচা পাট কটন হয়, মেচিন মেড কেঁচা পাট কটন। আজি আপোনালোকে এই কাপোৰযোৰ লাভ কৰিছে মাত্ৰ 1050 টকাত। চাওক, একদম গোটেই গাতে এই মেখেলাখনৰ ওপৰলৈকে ফুল আছে, চাদৰখনৰ গোটেই গাতে ঘনকৈ ফুল কৰা আছে। ইয়াৰে এটা ব্লাউজৰ পিচ আছে, ব্লাউজৰ পিচটো যথেষ্ট ধুনীয়া। আপোনালোকে মোবাইলত অকণমান কালাৰটো ধৰিব পৰা নাই চাগে, একদম ঘি ৰঙৰ এটা কালাৰ, খুব লাইট কালাৰ হয়। যিসকলে ল'ম বুলি ভাবিছে ল'ব পাৰে। চাওক, এইটো এটা ইয়াৰে ব্লাউজৰ পিচটো। এইযোৰ কাপোৰ দহি পটি কৰি ল'লে খুব ধুনীয়া লাগিব। এতিয়া পূৰা ট্ৰেণ্ডত অকল এইযোৰে, বিহুৰ পিছৰ পৰা এইযোৰে চলি আছে। এইবাৰ দেখুৱাইছোঁ এইযোৰ ব্লু। ইয়াত কালাৰটো, ভিডিঅ'টোত কালাৰটো অকণমান ডিপ আহিছে, ইমান ডিপ নহয়, অকণমান লাইট হয় কালাৰটো। এইযোৰ চাওক, এইখন মেখেলাখন মাত্ৰ 1050 টকাত আপোনালোকে আজি পাই আছে এই কাপোৰযোৰ। আমি অসমৰ সকলো ঠাইলৈকে ডেলিভাৰী দিওঁ, আপোনালোকে ল'ব পাৰিব। এয়া চাওক, ইয়াৰে এইটো ব্লাউজৰ পিচটো। যথেষ্ট কোমল আমল কাপোৰসমূহ, পিন্ধি ভাল লাগে। আমি নিজেও পিন্ধিছোঁ এইবোৰ কাপোৰবোৰ, পিন্ধিবলৈ বহুত আৰাম। এয়া চাওক, এইখন চাদৰখন গোটেই গাতে ঘনকৈ ফুল কৰা আছে। চাওকচোন, একদম পাতলীয়া এটা কালাৰ, লাইট কালাৰ একদম। ইয়াৰে এইকেইটা ছাইড পাৰি। যিসকলে ল'ম বুলি ভাবিছে সোনকালে যোগাযোগ কৰিব, স্ক্ৰীণত নাম্বাৰটো দিয়াই আছে। এইবাৰ দেখুৱাইছোঁ আৰু এযোৰ, কালাৰটো চাওক, খুব ধুনীয়া কালাৰ। আপোনালোকে এই কাপোৰসমূহ দহি পটি কৰি ল'লে খুব ধুনীয়াকৈ পিন্ধিব পাৰিব, বিয়া এখন খাবলৈও পিন্ধি যাব পাৰিব, ইমানেই ধুনীয়া কাপোৰ হয়। আৰু গৰমত আমি সাধাৰণতে এনেকুৱা কাপোৰেই এতিয়া পিন্ধিব বিচাৰোঁ, যিবোৰ একদম ছফ্ট হয়, কোমল কাপোৰ। চাওক, ইয়াৰে এইটো ব্লাউজৰ পিচ। এইবাৰ দেখুৱাইছোঁ মই চাদৰখন। চাওকচোন, চাদৰখনত গোটেই গাটোতে ঘনকৈ কাম কৰা আছে চাদৰখনৰ। চাওক, কোমল আমল, সেইকাৰণে পিন্ধি ভাল পাব যিসকলে লয়।
এয়া চাওক গোটেইখনতে একদম ঘনকৈ কাম কৰা আছে চাওকচোন প্ৰথমতে ডাঙৰ বুটা আছে তাৰপিছত সৰু সৰু বুটা আছে এই কাপোৰযোৰ আজি আপোনালোকে লাভ কৰিব মাত্ৰ 1050 টকাত এই আৰু এইকেইটা সাইড পাৰিকেইটা লগাই ল'লে ধুনীয়াকৈ পিন্ধিব পাৰিব এবাৰ দেখুৱাব লৈছোঁ মই আপোনালোকক চাওকচোন এযোৰ টচৰ যোৰা চাওক পিয়ৰ টচৰ এটা যোৰা এইযোৰ অকণমান আনকমন মই সেইকাৰণে আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁচোন এয়া চাওক এবাৰ দেখুৱাইছোঁ মেখেলাখন এইখন মেখেলাখন একদম ওপৰলৈকে কাম কৰা আছে বহুতে সৰু সৰু বুটাৰ কাপোৰ পিন্ধি ভাল পায় যিসকলে তেওঁলোকে ল'ব পাৰে একদম প্ৰিমিয়াম কোৱালিটি টচৰো বহুত কোৱালিটি আছে এইটো একদম ভাল বেষ্ট কোৱালিটিৰ হয় চাওক ইয়াৰে এইকেইটা সাইড পাৰিকেইটা ব্লেকত দিয়া আছে আৰু ব্লাউজৰ পিছত এটা পাৰি থাকিব যিসকলে ল'ম বুলি ভাবি আছে এতিয়া ল'ব পাৰে এইখন চাওক এতিয়া অকণমান প্ৰাইচটো কম হৈ আছে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে সোনকালে সংগ্ৰহ কৰিব পাৰে বিহুৰ সময়ত এনেও কাপোৰসমূহৰ দামবোৰ যথেষ্ট বাঢ়ে এয়া চাওক এইখন চাদৰখন একদম ঘনকৈ কাম কৰা আছে গোটেইখনতে চাওকচোন একদম ওপৰলৈকে গোটেই কাপোৰযোৰতে ঘনকৈ কাম কৰা আছে চাওক আজি আপোনালোকে লাভ কৰিব এই কাপোৰযোৰ মাত্ৰ 5200 এই কাপোৰসমূহ আমিয়ে আগতে বিকিছিলোঁ 5800 আজি আপোনালোকে এই কাপোৰযোৰ একেবাৰে কম মূল্যত পাই আছে মাত্ৰ 5200 যিসকলে ল'ম বুলি ভাবিছে সোনকালে সংগ্ৰহ কৰিব পাৰে ইয়াৰ এটা চাওকচোন আনকমন হয় এইটো ইয়াৰ আগটো চাওক কেনেকৈ দিয়া আছে গোটেইটোত বুটা কৰা আছে সাধাৰণতে আগটো বেলেগ ধৰণে দিয়া থাকে কিন্তু ইয়াৰ আগটো একদম আনকমন এটা পিচ হয় এয়া চাওক যিসকলে আনকমন কাপোৰ এযোৰ পিন্ধিম বুলি ভাবিছে এইযোৰ সংগ্ৰহ কৰিব পাৰে এতিয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ